নমস্কাৰ। ৰাতিপুৱা মই মোৰ ফেচবুক পেজত আৰু মোৰ শ্ৰীকৃষ্ণ চৈতন্য ভাগৱত সংঘৰ ইউটিউব চেনেলৰ সম্মানিত বন্ধু আৰু মোৰ এই লাইভ ভিডিঅ' চাই থকা সকলো ছাত্ৰ যুৱক আৰু বুদ্ধিজীৱী নিজৰ ভাষা সংস্কৃতি ধৰ্ম আৰু ইতিহাসৰ জ্ঞান কিছুমান পাব লগা মন থকা মানুহ সকলোকে মই নমস্কাৰ জনাই মই আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ ভাষা সংস্কৃতি সাহিত্য ইতিহাসৰ ওপৰত ডেইলি সৰু সৰু এটা ট্ৰিপ দি থাকোঁ। যোৱাকালি মই ধৰ্ম কালচাৰ ৰিলিজিয়নৰ ওপৰত দুই এটা কথা কৈছিলোঁ আৰু আজি মই বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা আৰু অসমীয়া ভাষাৰ কম্পাৰেটিভ ষ্টাডি ব্যাকৰণ আৰু ভাষাৰ সমগোত্ৰীয়তাৰ ওপৰত দুই এটা কথা মই কৈ যাম। সৰু সৰু এই কথাবিলাকৰ ওপৰত ভিত্তি কৰি আমি নজনা এটা জাতিগোষ্ঠী নজনা এটা ভাষাগোষ্ঠীৰ ওপৰত এটা ষ্টাডি কৰিলে সেইটোৰ ওপৰত আমি অলপ জানিলে আমি ভাল পাওঁ। যেনেকুৱা অসমত বহু সৰু সৰু ভাষাগোষ্ঠী মানুহ আছে। আমাৰ ভাষাৰ ওপৰত আমাৰ অকণমান জ্ঞান থাকিব লাগে। আমাৰ অৰিজিনৰ ওপৰত আমাৰ অৰিজিনেলিটিৰ ওপৰত থিয় হয় আমি নিজক বিচাৰি আমাৰ নিজা ভাষাগোষ্ঠীৰ যিটো অৰিজিন সেইটো বিচাৰি ওলাই আমাৰ ৰিলেশ্যনটো আমাৰ যিটো বৃহত্তৰ অসমীয়া সমাজ গঠনৰ যিটো প্ৰক্ৰিয়া এইটো প্ৰক্ৰিয়া যে বিষ্ণুপ্ৰিয়া মণিপুৰী জাতিটো বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটোতে আমাৰ অসমত বসবাস কৰা বৰাক উপত্যকা কাছাৰ কৰিমগঞ্জ হাইলাকান্দি আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত বিশেষকৈ গুৱাহাটী এতিয়া এই বিষ্ণুপ্ৰিয়া মণিপুৰী জাতিৰ মানুহ সংখ্যাটো আমাৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক আৰু ধাৰ্মিক ক্ষেত্ৰত এটা কাউণ্টেবল জাতি হৈ আছে। আমি মণিপুৰৰ ইতিহাস মণিপুৰৰ ভাষা মণিপুৰৰ সংস্কৃতি মণিপুৰৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি ষ্টাডিটো মই কৰিছিলোঁ। ষ্টাডি কৰি এতিয়াও শেষ নহয়। আৰু যিমানটো মই ষ্টাডি কৰিছিলোঁ আৰু যিমান গম পাইছোঁ এবং যিমান আমি বুজি পাওঁ সেইটোৰ ওপৰত ভিত্তি কৰি মই ভিডিঅ'বিলাক বনাই আছোঁ। এই ভিডিঅ'টো বনোৱাৰ আগতে মই আমাৰ শাস্ত্ৰীয় সংস্কৃত ভাষাৰ পণ্ডিত আৰু কবি বিষ্ণু শৰ্মা কবি
এটা সংস্কৃত শ্লোকত কৈছে আমাৰ ভৰ্তৃহৰিয়ে কৈছে সাহিত্য সংগীত কলাবিহীন সাক্ষাৎ পশুপুচ্ছ বিষাণহীন তিনাং ন খাদনপি জীবমানস্তদ্ভাগদেয়ম পরম পশুনা। আমি পশু আৰু মানুহ তাক আমি খোৱা আৰু লিভিংনেছ সেইটো ছেইম, কিন্তু পাৰ্থক্যটো হ'ল পশু পক্ষী সেইবিলাকে সংস্কৃতিটো বুজি নাপায়, কালচাৰ ৰিলিজিয়ন সাহিত্য বুজি নাপায়, তেওঁলোকে তেওঁলোকৰ ছিগনেলৰ ওপৰত চলি থাকে। কিন্তু বিষ্ণু শৰ্মাই কৈছে মানুহ হৈ জন্ম লয় যদি সাহিত্য কালচাৰ ৰিলিজিয়ন লিটাৰেচাৰ যদি জ্ঞান নাথাকে তেতিয়াহ'লে পশু আৰু মানুহৰ ভিতৰত একো পাৰ্থক্য নাথাকে। আমাৰ টেকন'লজি, আমাৰ মেডিকেল চায়েন্স, ইঞ্জিনিয়াৰিং টেকন'লজি ডেভেলপ হৈছে, সেইটোৱে আমাৰ আচল ডেভেলপমেণ্ট নহয়। হিউমেন ৰিচোৰ্চ, হিউমেনিটি যিবিলাক বস্তু এইবিলাক আমাৰ সাহিত্য সংস্কৃতি কালচাৰ হিউমেনিটি এণ্ড সেইবিলাকৰ ডেভেলপমেণ্টৰ ওপৰত ভিত্তি কৰি এই মানৱ সভ্যতা থিয় হৈ থাকে। ছায়েন্স টেকন'লজিটো আমাৰ ডেভেলপ হ'ব, তাৰ ওপৰত যদি হিউমেনিটিটো যদি ডেভেলপ নহয়, মানুহৰ যিটো মৰম যে মানৱতাবোধ সেইটো আমাৰ সাহিত্যিক, আমাৰ সামাজিক চিন্তাবিদ আৰু আমাৰ ৰিলিজিয়াছ কালচাৰেল মানুহবিলাকে এইবিলাক আমাক ইনস্পাইৰেশ্যন কৰি মানুহৰ প্ৰতি যিটো মৰম সেইটোৰ ওপৰত আমাৰ ছ'চাইটিটো থিয় হৈ থাকে। যেতিয়া মানুহে মানুহৰ ওপৰত হিংসা, ঘৃণা আৰু মানুহৰ ওপৰত বিশ্বাস যেতিয়া গুচি যাব, তেতিয়া আমাৰ ছায়েন্স টেকন'লজি যিবিলাক আমাৰ উইপনছ মানুহৰ প্ৰটেকশ্যনৰ কাৰণে, মানুহৰ ছিকিউৰিটিৰ কাৰণে যিবিলাক আমাৰ ছায়েন্স ডেভেলপ হৈছে সেইবিলাক মানুহ এটাক কৰি থাকিব। আৰু মেডিকেল ছায়েন্সৰ যিটো ট্ৰিটমেণ্ট মানুহ উপকাৰৰ কাৰণে আমাৰ বৈদিক সভ্যতাৰ পৰা, চৰক সংগীতাৰ পৰা, বেদৰ ঋষি মুনি ঋষিৰ পৰা এই মানুহৰ কল্যাণৰ আইডিঅ'লজিৰ ওপৰত আমাৰ মেডিকেল ছায়েন্স ডেভেলপ হৈছে, সেইবিলাকো মানুহৰ হিউমেনিটিটোৰ লগত যদি নাথাকে, মানুহৰ মানৱিকতা সেইটো যদি নাথাকে, তেতিয়াহ'লে মেডিকেল ছায়েন্সো মানুহ ধ্বংস কৰি দিব। সেইটোৰ কাৰণে আমি যিমান ষ্টেট ৱেলফেয়াৰ ষ্টেট যিবিলাক আছে সেইবিলাকে হিউমেনিটিৰ ওপৰত, কালচাৰ, ৰিলিজিয়ন, লিটাৰেচাৰৰ ওপৰত ইমান খৰচ কৰি আছে, ইউনিভাৰ্চিটি বনাই আছে। যেনেকৈ অসমত কালচাৰেল ইউনিভাৰ্চিটি হ'ল মাজুলী, আৰু আমাৰ বহুত ৰামদেৱজী, পতঞ্জলি হ'ল, আমাৰ ৰবিশংকৰ আৰু বিভিন্ন মানুহে যিবিলাক আমাৰ ইনষ্টিটিউশ্যন ঘূৰি আছে সেইবিলাকে মানুহক ৰিলিজিয়াছ মাইণ্ড মিনছ লাভ অফ পিপল, লাভ অফ নেচাৰ, লাভ অফ both movable and immovable creation of the world, creation of the God. তো মই এইটো ভিডিঅ' যিটো বনাই আছোঁ, এই ভিডিঅ'টোৰ জৰিয়তে মই নিজৰ সংস্কৃতি, সাহিত্য আৰু ভাষাৰ যিটো আইডেণ্টিটি সেইটো ফ'কাছ কৰি জেনেৰেল পিপুলে বহুতো পিপুলে সময় নাপায় কিতাপ পঢ়িবলৈ, যে ইমান ক্ৰুচিয়েল লাইফ পেটাৰ্ণত আহি গ'ল
যে মানুহবিলাকে নিজৰ সংস্কৃতি ধৰ্ম জাতিটোৰ ওপৰত চিন্তা কৰিব লগা সময় নাপায়। কিন্তু এই ভিডিঅ'ৰ জৰিয়তে মই যদি কিছুমান নিজৰ ছ'চাইটি সংস্কৃতি ধৰ্মৰ ওপৰত যদি কিছুমান কথা মই মানুহৰ আগত কয়, সেই কথাবিলাকৰ ওপৰত যদি মানুহে নিজৰ জাতি ধৰ্ম সংস্কৃতিৰ ওপৰত কিছুমান জ্ঞান হ'লে সেইটো সমাজৰ কাৰণে দেশৰ কাৰণে ভাল। তো সেইটো কাৰণে আমাৰ ভূপেন হাজৰিকাদেৱে এটা গানত কৈছিলে, আমি অসমীয়া নহওঁ দুখীয়া বুলি সংগ্ৰামী হ'লে নহ'ব, আজিৰ অসমীয়াই নিজক পাহৰিলে অসম ৰসাতলে যাব। অসম যিটো এই অসমৰ সংস্কৃতি, অসমৰ সাহিত্য, অসমৰ ভাষা, অসমৰ কালচাৰ, সেইবিলাক যদি অসমীয়া মানুহে পাহৰি যায় তেতিয়াহ'লে অসমটো বাচাব নোৱাৰে। এইটো অকল অসমীয়াৰ কথা নহয়, মণিপুৰী মানুহবিলাকে যদি মণিপুৰী কালচাৰ, মণিপুৰী ৰিলিজিয়ন, মণিপুৰী ভাষাৰ ওপৰত যদি জ্ঞান নাথাকে, বাংলা, বড়ো, কাৰ্বি, যিবিলাক আহোম, গোটেই মানুহবিলাকে আমি যদি আমাৰ নিজৰ নিজৰ কালচাৰ সংস্কৃতিৰ ওপৰত যদি জ্ঞান নাথাকে তেতিয়াহ'লে নিজৰ জাতিটো আমি ৰক্ষা কৰিব নোৱাৰোঁ। যেনেকৈ আমাৰ অসমত টাই ভাষাটো আছিলে আহোমৰ ভাষা, এতিয়া টাই ভাষাটো মানে অসমৰ বহু মানুহে বুজি নাপায়। মই যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িছিলোঁ তেতিয়া টাই ভাষা কথাটো গম পালোঁ। এতিয়া টাই ভাষাটো চৰকাৰে এডুকেশ্যনত ইমপ্লিমেণ্ট কৰিবলৈ চেষ্টা কৰি আছে। আমাৰ টাই আহোম মানুহে এতিয়া টাই সাহিত্য সভা, টাই ষ্টুডেণ্টছ ইউনিয়ন গঠন কৰি নিজৰ অস্তিত্ব বিচাৰি ওলাবলৈ নিজৰ ভাষা সংস্কৃতি চেষ্টা কৰি আছে। তেনেকুৱা বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটো আমাৰ মণিপুৰৰ আদিম ভাষা, যেনেকৈ টাই ভাষাটো অসমৰ আদিম ভাষা আছিলে, আমি বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটো আমাৰ মণিপুৰৰ আদিম ভাষা আছিলে। এইটো ট্ৰেডিশ্যনেলি যেনেকুৱা অসমীয়া ভাষা, বাংলা ভাষা, হিন্দী ভাষা, মাৰাঠী, উড়িয়া ভাষা যেনেকৈ পজিশ্যনত আহি আধুনিক ভাৰতীয় ভাষাৰ ৰূপ ল'লে 11th centuryত, তেনেকুৱা বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটো আধুনিক ভাষাৰ ৰূপ লৈছিল মণিপুৰ মাটিত 11th centuryত। সেইটো ভাষাতত্ত্ববিদ ডক্টৰ সুনীতি কুমাৰ চেটাৰ্জী, ভাষাতত্ত্ববিদ ডক্টৰ বনিকান্ত কাকতি আৰু আমাৰ ভাষাতত্ত্ববিদ ডক্টৰ কালী প্ৰসাদ সিনহা, the founder and the father of Assamise linguistic Dr. Banikanto and father of Bengali linguistic Dr. Suniti Kumar Chatterjee and father of Bishnupriya Manipuri linguistic Dr. K.P. Sinha observed and declared that the modern Indian language developed in the 11th century. Like that, Bishnupriya Manipuri language, সেইটো ভাষাটো 11th century মণিপুৰত গঠিত হৈছিল। তাৰ পাছত মণিপুৰত ভাষাটো আছিলে, প্ৰাচীন ভাষা হৈ আছিলে। আমি যেনেকৈ গম পাওঁ যে মণিপুৰত আমাৰ ভাষাৰ কিছুমান গান আছিলে, যিটো ডক্টৰ কে.পি. সিনহা যেতিয়া এইটো ভাষাৰ ওপৰত গৱেষণা কৰিছিলে তেতিয়া মণিপুৰত এই ভাষাটোৰ অস্তিত্বটো, যিটো পুৰাণা গান যেনেকুৱা মাদৰী চৰাৰেলৰ এলা আৰু বৰণ্ডাহানিৰ এলা, দুটা এলিমেণ্টছ মণিপুৰত আছিলে। যিটো খুমেলৰ মাটি শুকেইল বৰন্দে দৌৰা যা, এই ভাষা যিটো খুমেলৰ মাটি শুকেইল বৰন্দে দৌৰা যা, এই গানটো মণিপুৰত প্ৰাচীন গান, সেইটো মণিপুৰত আছিলে। মাদৰী চৰাৰেল যেতিয়া গানৰ কথা যেতিয়া কওঁ তেতিয়াহ'লে সেইটো মাদৰী চৰাৰেল আমাৰ মণিপুৰৰ প্ৰাচীন ভাষা আৰু এই খুমেলৰ যিটো ভাষা, ৰাজাৰগাঙী ভাষা, এটা মাদৰীগাঙী ভাষা, এই দুটাই 11th centuryত আমাৰ মণিপুৰত গঠিত হৈছিল। আৰু এইটো দুটা গান আছিলে। আমি ভাষাতত্ত্বলৈ যেতিয়া ডিছকাছ কৰোঁ তেতিয়া আমি গম পাওঁ কিছুমান নদী, ডাঙৰ নদী দুটা যদি থাকে আৰু কিছুমান
ডাঙৰ ডাঙৰ পাহাৰ যদি দুটা এটা থাকে তেতিয়াহ'লে ভাষাৰ অলপ বেলেগ বেলেগ সাউন্ড প্ৰনাউন্সিয়েশ্যন হৈ থাকে যেনেকা আপাৰ জাৰ্মান লোৱাৰ জাৰ্মানৰ ভাষাৰ কিছুমান পাৰ্থক্য আছে যেতিয়া আমি পশ্চিমবংগ পূৰ্ববংগীয় বাংলা ভাষাৰ ওপৰত যেনেকা এটা পাৰ্থক্য আছে তেনেকুৱা আমাৰ দেখা পাওঁ আপাৰ আসাম লোৱাৰ আসামৰ ব্ৰহ্মপুত্ৰৰ আপাৰ এণ্ড লোৱাৰ সেইটোৰ ওপৰত ভিত্তি কৰি আপাৰ আসামৰ অসমীয়া ভাষাৰ কিছুমান সাউন্ড আৰু লোৱাৰ আসামৰ অসমীয়া ভাষাৰ কিছুমান সাউন্ড থাকে তেনেকুৱা বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা মাদেগাং ৰাজাইগাং এইটো গোটেই ভাষাটো ভাষাত সেইটো ট্ৰেডিশ্যনটো থাকে তো এতিয়া মোৰ ডিছকাশ্যনটো আছিলে মেইনলি অসমীয়া ভাষা আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা আমি অসমীয়া ভাষা বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা আমাৰ ভাষাতত্ত্ববিদ ডক্টৰ কেপি সিনহা তেখেতৰ ভাষাতত্ত্ব ৰূপৰেখা গ্ৰন্থত কিছুমান শব্দৰ কালেকশ্যন কৰিছিলে যে এইবিলাক শব্দ বিদেশী শব্দ এইবিলাক শব্দ দেশী শব্দ এইবিলাক শব্দ আমাৰ অৰিজিনেল বিষ্ণুপ্ৰিয়া মণিপুৰী শব্দ আৰু এইবিলাক শব্দ মেইতেই শব্দ আৰু এনেকুৱা শব্দৰ এটা কেটেগৰী কৰিছিলে আৰু ডিক্সনাৰী এটিমোলজিক্যাল ডিক্সনাৰী যেটো ডক্টৰ কেপি সিনহাই লিখিছিলে তাত প্ৰতিটো শব্দৰ অৰিজিনৰ ওপৰত ডিসকাস কৰিছিলে তো সেইটো গভীৰ ষ্টাডিটো ওপৰত গৈ মই ডিসকাস কৰিলে বহু মানুহে বুজি নাপাব সেইটো কাৰণে মই my discussion is just fundamental discussion. Basis on this fundamental discussion, we can easily understand the relation of Assamese language and Bishnupriya Manipuri language. বহু মানুহে গম নাপায় যে Bishnupriya Manipuri ভাষা আৰু জাতিৰ ওপৰত আমি আমাৰ এসিআরটি আসাম এসিআরটি যেটো ডিএলএডৰ কাৰণে যেটো কিতাপ ওলাইছে হেতু কিতাপত লিখিছে আৰু ডক্টৰ বাণীতিকান্ত কাকতি আৰু ডক্টৰ সুনীতি কুমাৰ চ্যাটাৰ্জী ডক্টৰ কেপি সিনহা গোটেইবিলাক ভাষাতত্ত্ববিদের সিদ্ধান্ত দিছে যে বিষ্ণুপ্ৰিয়া মণিপুৰী ল্যাঙ্গুৱেজটোৰ ইন্দো এৰিয়ান ল্যাঙ্গুৱেজৰ ভাষা আৰু ইন্দো এৰিয়ান ল্যাঙ্গুৱেজৰ ভাষাৰ ডেভেলপমেন্টটো প্ৰাকৃতৰ জৰিয়তে ডেভেলপ হৈছে আৰু সেই প্ৰাকৃতটো আমাৰ উত্তৰ পূৰ্বাঞ্চলীয় এটা ভাষা আছিল প্ৰাকৃত ভাষা আছিল যেনেকৈ সুৰসেন দিল্লী সুৰসেন কুৰুক্ষেত্ৰ দিল্লী সেইবিলাক লৈ এটা এৰিয়া আছিল তেওঁলোকৰ এটা ভাষা আছিল যেনেকৈ মহাৰাষ্ট্ৰ তাৰ এটা বিৰাট এৰিয়া লৈ এটা ভাষা আছিল তেনেকুৱা আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী উড়িয়া অসমীয়া বাংলা দেখা নৰ্থ ইষ্টৰ এটা বিৰাট এৰিয়া লৈ 11th centuryৰ আগত আমাৰ এটা ভাষা আছিল সেইটো ভাষাটোৰ নাম আছিল মাগধী প্ৰাকৃত মগধ এৰিয়াটো লৈ সেইটো আমি কোৱা কথা নহয় এইটো ভাষাতত্ত্ববিদে গৱেষণা কৰি কৈছে অসমীয়া ভাষাতত্ত্ববিদ বাণীকান্ত কাকতি সুনীতি কুমাৰ চ্যাটাৰ্জী আৰু আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাতত্ত্ববিদ গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেসৰ ডক্টৰ কেপি সিনহা ছাৰে তো সেইটোৰ ওপৰত ভিত্তি কৰি মই মোৰ এই ভিডিঅ'ৰ জৰিয়তে এই ভাষাৰ সমতাৰ ওপৰত স্লাইড এটা ফাণ্ডামেণ্টেল টপিক মই ডিসকাস কৰি আছো এতিয়া বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা যেটো মণিপুৰৰ সেইটো তিব্বত ব্ৰাহ্মীজ চাইনিজ ভাষা যেটো তিব্বত ব্ৰাহ্মীজ গ্ৰুপ বুলি কয় মেইতেই ভাষা এই দুটা ভাষা সম্পূৰ্ণ বেলেগ দুটা ভাষা আমি একই ঠাইত
এইবাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটো যেতিয়া 11th century ডেভেলপ হৈছিলে তেতিয়া মেইতেই ভাষাৰ কথা কোৱা মানুহ আছিলে আৰু মেইতেই কিংডমৰ ডমিনেশ্যন মণিপুৰত আছিলে সেইটো কাৰণে বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা বহু তিব্বত ব্ৰাহ্মীজ মেইতেই শব্দ সোমাইছে যেনেকৈ আমাৰ ইণ্ডিয়া ভাৰতত মোগল ৰাজত্ব আছিলে সেইটোৰ ওপৰত ভিত্তি কৰি হিন্দী ভাষা বাংলা ভাষা বা বিভিন্ন ভাৰতীয় ভাষা আমাৰ এৰাবিক শব্দৰ এটা বিৰাট প্ৰভাৱ আছিলে তেনেকুৱা বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ ওপৰতো মেইতেই ডমিনেশ্যন মেইতেই ৰাজাৰ ৰাজত্ব আছিলে বিষ্ণুপ্ৰিয়া মণিপুৰী ৰজাৰ after Methynization, before Methynization, our language was Magadhi Prakrit, and after Methynization, বহু মেইতেই শব্দ বিষ্ণুপ্ৰিয়া মণিপুৰী সোমায়াৰ কাৰণে আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটো অসমীয়া ভাষা আৰু বাংলা ভাষাৰ পৰা অলপ বেলেগ বুলি মানুহে কয় যে বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটো কঠিন আছে সেইটো আমি বুজি নাপাওঁ কিন্তু আমি যেতিয়া এই মেইতেই শব্দবিলাক আউট কৰি আমাৰ এৰিয়ান শব্দ যিবিলাক আমাৰ ভাষাটোৰ বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটোৰ এটা দুটা ধাৰ আছে এটা আমাৰ টোটেল অসমীয়াই যিবিলাক শব্দ ব্যৱহাৰ কৰে বঙালা ভাষাই যিবিলাক শব্দ ব্যৱহাৰ কৰে সেইটো শব্দ ব্যৱহাৰ কৰি আমাৰ ভাষাটো আমি লিখিব পাৰোঁ কথা ক'ব পাৰোঁ আৰু আমি চলিব পাৰোঁ আৰু কিছুমান শব্দ মেইতেই শব্দ আমাৰ ভাষাত সোমাইছে যিবিলাক শব্দ আমাৰ পেৰেলেল বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ ওপৰত প্ৰভাৱ সৃষ্টি কৰিছিলে সেইটো কাৰণে আমাৰ মেইতেই শব্দ সোমাই যেতিয়া আমি কথা কওঁ তেতিয়া বঙালী ভাষী মানুহ অসমীয়া ভাষী মানুহ হিন্দী ভাষী মানুহবিলাকে অলপ বুজি পায় ভালকৈ বুজি নাপায় কিন্তু আমি মেইতেই শব্দবিলাক যেতিয়া আমাৰ ভাষা কথা কোৱাৰ সময়ত সেইবিলাক যদি আমি আউট কৰি আমাৰ যিটো এৰিয়ান শব্দৰ ওপৰত কথা পাতোঁ তেতিয়া বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটো অসমীয়া ভাষাৰ লগত 90ৰ ওপৰত মিল থাকে কাৰণ মণিপুৰৰ সেইটো মণিপুৰৰ ৰজাৰ লগত আৰু আমাৰ অসমীয়া ৰজা এটা বিৰাট বন্ধুত্ব আছিলে সেইটো বন্ধুত্বৰ ওপৰত মণিপুৰৰ পৰা আমাৰ মেৰেজ হৈছিলে ৰজাৰ লগত ৰজাৰ ছোৱালী মেৰেজ হোৱাৰ কাৰণে মণিপুৰৰ বহু মানুহ ৰাণীৰ লগত গৈছিলে ৰাণীৰ লগত গৈ মণিপুৰত সেটেল হৈছিলে আৰু এই মেৰেজ ৰিলেশ্যনটো থকাৰ কাৰণে আমাৰ মণিপুৰ আৰু অসমৰ মানুহৰ যে এক্সচেঞ্জ হৈছে সেই এক্সচেঞ্জৰ কাৰণে আমাৰ বহু মণিপুৰী শব্দ এতিয়া বিষ্ণুপ্ৰিয়া মণিপুৰী মানুহৰ পুৰণা যিটো মণিপুৰৰ আদি মণিপুৰী মানুহবিলাকে ধৰি ৰাখিছিলে যেনেকুৱা মই এতিয়া কওঁ যে এতিয়া কিছুমান অসমীয়া মানুহে কয় যে বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটো বাংলা ভাষাৰ লগত মিল আছে বাংলা ভাষাৰ লগত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ মিলটো থাকিব যেনেকৈ অসমীয়াৰ লগত মিল আছে তেতিয়া বাংলা ভাষাৰ লগতো মিল থাকিব কাৰণ বাংলা অসমীয়া উড়িয়া বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা সেইটোতো এটা ভাষাৰ পৰাহে ডেভেলপ হৈছে মাগধী প্ৰাকৃতৰ পৰা তো আজি মই অসমীয়া ভাষাৰ লগত কি মিল আছে যিটো অসমীয়া ভাষাৰ মানুহে গম পাব লাগে আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ মানুহ গম পাব লাগে যেনেকুৱা মই কৈ আছোঁ যে
আমাৰ সৰ্বনাম বুলি যিটো কয় আৰু সৰ্বনাম বুলি যিটো কয় ক্ৰিয়া, এইবিলাকৰ ওপৰতহে এটা ভাষাৰ লগত আৰু এটা ভাষাৰ মিলটো আমি ধৰিব পাৰোঁ। এটা ভাষাৰ লগত এটা ভাষাৰ সৰু এটা মিল থাকিব পাৰে, সেইটোৰ ওপৰত ভিত্তি কৰি এই ভাষাটো সেইটো ভাষাৰ সমগোত্ৰীয় ভাষা বুলি আমি ক'ব নোৱাৰোঁ। কিন্তু এতিয়া আমি যদি কওঁ যে ইংৰাজী ভাষাৰ কিছুমান শব্দ আমাৰ অসমীয়াৰ লগত মিলে, মণিপুৰীৰ লগত মিলে, হিন্দীৰ লগত মিলে। যেনেকুৱা আমি মা বুলি কওঁ, অসমীয়াই মাদাৰ বুলি কয়। আমি ভাই বুলি কওঁ, অসমীয়াই ব্ৰাদাৰ বুলি কওঁ। আমাৰ শুদ্ধ সংস্কৃতত আমি দুহিত্ৰী বুলি কওঁ, ইংৰাজী ভাষাত সেইটো ডটাৰ বুলি কয়। আৰু আমি মই বুলি কওঁ, ইংৰাজী ভাষাই আই বুলি কয় আৰু মি বুলি কয়। আমি বিষ্ণুপ্ৰিয়া মণিপুৰী মানুহে আইটোৰে মি বুলি কয়, আৰু ইংৰাজী ভাষাত মিটো এটা শব্দ যিটো আমাৰ প্ৰনাউনত সেইটো ব্যৱহাৰ হয়। সেইটো বুলি আমি এইটো ক'ব নোৱাৰোঁ যে ইংৰাজী ভাষা আৰু অসমীয়া ভাষা সমগোত্ৰীয় ভাষা বুলি। এইটো অৰিজিনেল ইংৰাজী ভাষা, পৃথিৱীৰ যিমান ভাষা এইটো সংস্কৃতৰ পৰাহে ডেভেলপ হৈছে। এইটো কাৰণে কিছুমান ইংৰাজী শব্দ আমাৰ লগত মিলি যাব পাৰে, এৰাবিক শব্দ আমাৰ লগত মিলি যাব পাৰে, আমাৰ জাৰ্মানী শব্দ আমাৰ লগত মিলি যাব পাৰে। সেইটোৰ ওপৰত ভিত্তি কৰি সমগোত্ৰীয় ভাষা এইটো আমি ক'ব নোৱাৰোঁ। কিন্তু অসমীয়া ভাষাৰ লগত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা মিলটো আমি সেইটোৰ কাৰণে কৈ আছোঁ যে আমাৰ যিবিলাক বাৰ্ব আছে, আমাৰ যিবিলাক বাৰ্ববিলাকৰ যিটো ফ্ৰেম আৰু ভালবিলাকৰ যিটো ডেভেলপমেণ্ট ফ্ৰম Sanskrit Prakrit to Assamise and development from Magadhi Prakrit to Bishnupriya Manipuri is very same. এইটোৰ ওপৰত মই শ্লাইড ডিছকাছ কৰি আছোঁ। ভাষাতত্বৰ কথাবিলাক মানুহে শ্লাইটলি অলপ ডিছকাছ কৰিব লাগে, সেইটো বিৰাট ক্ৰিটিকেল বস্তু। তো এতিয়া কথাটো হ'ল আমাৰ যিবিলাক প্ৰণাম, আমাৰ যিবিলাক সৰ্বনাম, সেইবিলাক অসমীয়া ভাষাৰ সৰ্বনামৰ লগত আমাৰ সৰ্বনামটো বহুত মিল আছে। যেনেকৈ আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী মানুহে বাপেক বুলি কয়, অসমীয়া মানুহে ফাদাৰ সেইটো বাপেক বুলি কয়, আৰু বাংলা ভাষাই সেইটো বাবা বুলি কয়। কিন্তু বাপেক বুলি কয় অসমীয়া ভাষায়। এই বাবাৰ যিটো শব্দ সেই শব্দটো অসমীয়াও বাবা বুলি কয়, বিষ্ণুপ্ৰিয়া মণিপুৰীও বাবা বুলি কয়। বাবা যিটো কমন সেইটো হিন্দীতো থাকিব, গোটেই থাকিব। কিন্তু বাপেক শব্দটো বাংলাত নাথাকে, হিন্দীত নাথাকে। কিন্তু বিষ্ণুপ্ৰিয়া মণিপুৰী আৰু অসমীয়া ভাষা বাপেক আৰু বাপক, এইটো এটা বিৰাট ডাঙৰ এটা peculiarities in linguistics studies. যে বাপেক শব্দটো হিন্দীয়ে নকয়, বঙালী নকয়, 100% নকয়, কিন্তু অসমীয়া ভাষাত বাপেক বুলি কয় আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত বাপক বুলি কয়। কিমান মিল থাকিলে এইটো ক'ব পাৰে? এটা শব্দ নহয়, আৰু মই কৈ আছোঁ। যেমন বাংলা ভাষাত জামাই বুলি কয়, ছোৱালীৰ হাজবেণ্ডক বাংলা ভাষাত জামাই বুলি কয়। কিন্তু অসমীয়া ভাষাত জোৱায়েক বুলি কয়, আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত জাঙাক বুলি কয়। জামাই, জোৱায়েক, জাঙা। তেতিয়া আমি জামাইটো আমাৰ কাৰণে অলপ দূৰত গুচি যায়, কিন্তু জোৱায়েক যিটো অসমীয়া ভাষা এইটোৰ লগত আমাৰ জাঙাক জোৱায়েক যিটো, সেইটো এটা বিৰাট এটা মিল থাকি যায়। এইটো আমাৰ চাব লগা বস্তু। আৰু আমি কওঁ যে
বাংলা ভাষাতে পুত্র বুলি কয় এইটো পুত্র শব্দটো বাংলা ভাষাৰ ডাইৰেক্ট সংস্কৃত ভাষাৰ পৰা বাংলা ভাষাত গৈছে এইটো হিন্দীতো কয় আৰু বেলেগ বেলেগ ভাৰতীয় ভাষা এইটো পুত্ৰ শব্দটো ব্যৱহাৰ কৰি থাকে সংস্কৃতৰ পৰা তৎসম হয় ডাইৰেক্ট কিন্তু আমি যেনেকৈ কৈ আছোঁ যে পুত্ৰ শব্দটো আমাৰ অসমীয়া ভাষা তদ্ভৱ হৈছে তৎসম হৈ বাংলাত গৈছে তৎসম হৈ হিন্দীত গৈছে কিন্তু পুত্ৰ শব্দটো অসমীয়া ভাষা পুতেক বুলি আহিছে তদ্ভৱ হৈছে পুতেক পটোৰ থাকিছে এই পটোৰ ওপৰত বেছ কৰি তদ্ভৱ হৈছে আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটো পুতক বুলি কৈ আছে আমি বিষ্ণুপ্ৰিয়া মণিপুৰী আৰু অসমীয়া ভাষা পুত্ৰ শব্দটো পুতক বিষ্ণুপ্ৰিয়া মণিপুৰী কয় আৰু অসমীয়া ভাষায় পুতক পিতক পুতক পুতেক আৰু বিষ্ণুপ্ৰিয়া মণিপুৰীৰ আৰু এটা উপভাষা আছে মাদৈগাঙে কয় পিতক পিতক পুতক পুতেক এইটো ওৱান ফেমিলিৰ সাউন্ড শব্দৰ যেটো ক্ৰনলজি ডেভেলপমেন্ট গোটেইবিলাক এক এতিয়া আমি যেতিয়া কওঁ খুৰা খুৰা শব্দটো অসমীয়া ভাষাত কাকা নকয় খুৰা বুলি কয় আমাৰ ভাষাতো কাকা নকয় আমি খুৰা খুৰী বুলি কওঁ অসমীয়া ভাষাত খুৰা খুৰী বুলি কয় এইটো কাকা হিটো হিন্দী ভাষাত কয় অসমীয়া বঙালী ভাষা বেলেগ বেলেগ ভাষাত কয় কিন্তু আমি অসমীয়া মানুহে আৰু বিষ্ণুপ্ৰিয়া মণিপুৰীয়ে আমি কাকা নকওঁ আজিকালি কিছুমান বিষ্ণুপ্ৰিয়া মণিপুৰী মানুহে কাকা কাকি শব্দটো ব্যৱহাৰ কৰে কিন্তু আচলতে আমাৰ অল্ড এজৰ মানুহ যিবিলাক মানুহ 80+ 70+ গাঁৱৰ এতিয়াও বহুত মানুহ আমি কাকা বুলি ক'লে আমাৰ ৰিলেশ্যনটো অলপ দূৰত গুচি যায় কিন্তু খুৰা বুলি ক'লে আমাৰ অৰিজিনেল ৰিলেশ্যনটো থাকে কিন্তু গাঁৱৰ ভাষা গাঁৱৰ শব্দ এতিয়াও গাঁৱৰ বহু মানুহে খুৰা বুলি কয় খুৰাটো আমাৰ এটা বেলেগ এটা ৰেচপেক্ট থাকে খুৰা খুৰী আৰু পিহি পেহী অসমীয়া ভাষাত পেহী বুলি কয় আমি আমাৰ পিছি শব্দটো আমাৰ বেছিদিন হোৱা নাই আমি বিষ্ণুপ্ৰিয়া মণিপুৰীবিলাকে এতিয়াও মই মোৰ পিহি পিহি বুলি কওঁ আমি অসমীয়া ভাষাত পেহী বুলি কয় আমিও পিহি বুলি কওঁ এই দন্তেশ্ব যেটো সাউন্ড তালিবস্ব মূৰ্ধন্য দন্তেশ্ব এই সাউন্ডটো হোৱাৰ যেটো টেন্ডেন্সি এইটো অসমীয়া ভাষাত বেছিকৈ আছে আৰু আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত বেছিকৈ আছে অসমীয়া ভাষাত উত্তৰ পূৰ্বাঞ্চলৰ মানুহ এটা সংস্কৃত শ্লোক আছে যে অসমীয়া ভাষা উত্তৰ পূৰ্বাঞ্চলীয় ভাষা বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা উত্তৰ পূৰ্বাঞ্চলীয় ভাষা সেইটো কাৰণে আমাৰ এটা বদনাম আছে যে আশীৰ্বাদ উত্তৰ পূৰ্বাঞ্চলীয় মানুহৰ পৰা আশীৰ্বাদ নল'ব কাৰণ শতায়ু শব্দটো শতায়ু বুলি কৈ দিব তেনেকুৱা এটা টেন্ডেন্সি আমাৰ অসমীয়া ভাষাত যেটো পাওঁ সেইটো বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত সদায় পাওঁ তাই এই যে ট্ৰেডিশ্যনটো লৈ ষ্টাডি কৰিলে গম পাওঁ যে অসমীয়া ভাষা আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ যেটো আমাৰ ট্ৰেডিশ্যন যেটো development phonetics and evolutionary development of this language these languages are from the same root and have attained a deep relation এটো আৰু কিছুমান কথা আছে যেমন বাংলা ভাষাতে মানুহে কয় আমাৰ যেটো মানে ভাৰ্বৰ যিবিলাক কথা এইবিলাক কথা মই কিছুমান নামৰ কথা সৰ্বনাম প্ৰণামৰ কথা মই ডিসকাস কৰিলোঁ আৰু বহু আছে এতিয়া মই কিতাপ লিখা নাই এইটো জাস্ট ফৰ গেটিং an information of the relation of Assamese and Bishnupriya Manipuri language তো
তো এতিয়া আমি যেতিয়া ভাৰ্বৰ ওপৰত ডিছকাছ কৰিবলৈ কওঁ তেতিয়া আমি বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা আৰু অসমীয়া ভাষাৰ যে পিকুলিয়াৰ ৰিলেশ্যন যিটো সেইটো আমি বহুত ভালকৈ গম পাওঁ। যেনে বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত আহিব দিয়ক, অসমীয়া ভাষাত কয় আহিব দিয়ক, বহিব দিয়ক, যাব দিয়ক, খাব দিয়ক। এই যে দিয়কৰ ওপৰত যে এটা ৰেচপেক্ট, যিটো আমাৰ ইম্পাৰেটিভ ৱাৰ্ড in verb it is called imperative. That is, this word diyok is expressing some respect. এই যে দিয়কৰ ওপৰত যে ৰেচপেক্ট, আহিব দিয়ক, কিন্তু সেইটো আসুন, বাংলা ভাষায় যখন আসুন বসুন, এই যে আসুন বসুন দেখবেন, এইটো এটা ৰেচপেক্টলি কয়। বাংলা ভাষা যেতিয়া আমি কথা কওঁতে আসুন বসুন, তেতিয়া অসমীয়া ভাষাই কিন্তু সেইটো ভাষা দন্তেশ্বৰটো হ উচ্চাৰণ হৈ আহিব, আসুন নহ'ব, আহিব দিয়ক, দন্তেশ্বৰটো হ হৈ গ'ল। তেনেকুৱা বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটো আহেদিক বহেদিক খাদিক, এই যে দন্তেশ্বৰ হ হোৱাৰ টেণ্ডেঞ্চি যিটো, এইটো বাংলা ভাষাত আমি দেখা নাই, কিন্তু দন্তেশ্বৰ হোৱাৰ টেণ্ডেঞ্চিটো আমি অসমীয়া ভাষাত দেখা পালোঁ। যে আসুন শব্দটো বাংলা, এইটো সংস্কৃতত আগচ্ছতু, এইটো সংস্কৃতত সেইটো কিন্তু আগচ্ছতাম, এইটো চ হয়, দন্তেশ্বৰ নহয়। সংস্কৃত ভাষাত এইটো চ আগচ্ছতাম, গচ্ছতু গচ্ছতাম। এই যে যিটো এই যিটো সেইটো সংস্কৃত চটো আকৌ বাংলা ভাষাত দন্তেশ্বৰ হৈছে, কিন্তু আমাৰ ভাষাত এইটো দন্তেশ্বৰটো হৈছে। আসুন আহিব দিয়ক, আগচ্ছতাম সংস্কৃত। লেট কাম বেক, ইন ইংলিছ ইট ইজ লেট কাম বেক, লেট ৰিটাৰ্ণ। এই লেট শব্দটো আমাৰ যে ৰেচপেক্টৰ কাৰণে ব্যৱহাৰ কৰোঁ। তো এই যে পিকুলিয়াৰ মিল যিটো, সেইটো মই ষ্টাডি কৰি চালোঁ। আৰু আছে যেনেকুৱা গৈছিলোঁ গৈ, মই অসমীয়া ভাষাৰ ওপৰত পৰীক্ষা দিয়া নাই, ষ্টাডি কৰা নাই, কিন্তু মই এইটো জানো যি মানুহে অসমীয়া ভাষাতত্ত্ব জানে সেই মানুহে বেলেগকৈ বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাতত্ত্ব শিকিব নালাগে আৰু বাংলা ভাষাতত্ত্বৰ কথা শিকিব নালাগে। কাৰণ ছেইম ফেমিলিৰ ভাষাতত্ত্বৰ কথা যেতিয়া আমি ষ্টাডি কৰিবলৈ যাওঁ তেতিয়া বাণীকান্ত কাকতিৰ কাৰণে বেলেগকৈ অসমীয়া ভাষাৰ ওপৰত ডক্টৰেট ডিগ্ৰী পোৱা বাণীকান্ত কাকতিৰ কাৰণে বাংলা ভাষাৰ ভাষাতত্ত্বৰ ওপৰত নলেজটো অট'মেটিক থাকিব আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ ওপৰত থাকিব। মই আগতেও কৈছিলোঁ, বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ পৰা যদি মেইটেই শব্দবিলাক ওলাই দিওঁ তেতিয়াহ'লে এইটো ভাষা 100% অসমীয়াই বুজি পাব আৰু 100% বঙালী মানুহে বুজি পাব। আমি দুটা পেটাৰ্ণত কথা পাতিব পাৰোঁ, এটা মেইটেই মিক্সাৰ কৰি কথা পাতিব পাৰোঁ আৰু এটা মেইটেই বাদ দি কথা পাতিব পাৰোঁ। এইটো আমাৰ ভাষাত সোমাইছে অট'মেটিকেলি, যিহেতু এই ভাষাটো মেইটেই ডমিনেশ্যনৰ সময় এইটো ভাষাটো যেতিয়া মণিপুৰত আছিলে, সেইটো কাৰণে আমাৰ বংশৰ পৰিচয়বিলাকো আমি এৰিয়ান পৰিচয়টো ৰাখিব নোৱাৰিলোঁ। যেনেকৈ খুমেল, মৈৰাং, আঙং, ৰুৱাং, যেনেকৈ আমাৰ সাপ্তাহিক বাৰ ৰবি, সোম, মংগল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, সেইটো আমাৰ আগৰ মানুহবিলাকে লাইমং সিং, নিংথৌ পা, লেইপাক পা, এইবিলাকতো আমাৰ শব্দ নহয়, এইটো মেইটেই শব্দ। এইবিলাক লাইমং সিং এইটো কি বস্তু আমি গম নাপাওঁ, লেইপাক পা কি বস্তু আমি গম নাপাওঁ। আমি মণিপুৰী হয়, আমাৰ মানুহে লেইপাক পা বুলি কয়, চাকলচেৰ বুলি কয়। চাকলচেৰটো অলপ গম পাওঁ, কাৰণ বৃহস্পতিবাৰ চাকলচেৰটো প্ৰতিটো মণিপুৰী মানুহে নিৰামিষ খায়, আৰু লাইমং সিং যিটো ৰবিবাৰ, সেইটো দুটা শব্দ আমি বুজি পাওঁ।
কাৰণ সেইটো নিৰামিষ খোৱা দিন বুলি। আজি লাইমং সিং নিৰামিষ খাব, আজি চাকলচেৰ নিৰামিষ খাব, কিন্তু চাকলচেৰ শব্দটো আমাৰ শব্দ নহয়, লাইমং সিং শব্দটো আমাৰ শব্দ নহয়। আমাৰতো ৰবি সোম মংগল বুধ বৃহস্পতি শুক্ৰ শনি এই এৰিয়ান যিটো শব্দ, যিটো আমাৰ গ্ৰহ, যিটো ভাগৱতৰ পৰা পৰীক্ষিত মহাৰাজা যিটো আয়ু পাইছিলে 7 দিনা, সেইটো 7 গ্ৰহৰ ওপৰতে আয়ু পাইছিলে, সেইটোৱে আমাৰ লাইমং সিং লিপাও পা লিপাক পা এইবিলাক আমাৰ নহয়। তেনেকুৱা আমি যদি ৰবি সোম বুলি কথা পাতোঁ তেতিয়া অসমীয়া মানুহে বুজি পাব, বাংলা মানুহে বুজি পাব। লাইমং সিং ইনথপা বুলি ক'লে বুজি নাপায়, আমি থংচিল বুলি ক'লে বুজি নাপাব, কিন্তু আমি দুৱাৰ বুলি যদি কওঁ, আমি মেংচেল বুলি যদি কওঁ, তেতিয়া আমাৰ মানুহে মেংচেল বুলি কয় আইনা, আইনাও বুলি কয়, মেংচেলো বুলি কয়। এতিয়া আমি কিছুমান শব্দ কিন্তু আমি মেইটেই শব্দ সোমাই আমি কথা পাতোঁ, সেইটো কাৰণে আমাৰ ভাষাৰ মানে ডিষ্টেঞ্চটো হৈছে। কিন্তু যেতিয়াই আমি সেই মেইটেই শব্দবিলাক বাদ দি কথা পাতিব যাওঁ, তেতিয়া অসমীয়াৰ পুৰণা শব্দ যিবিলাক ব্যাকৰণৰ যিটো মিল, এটা ভাষাৰ লগত আৰু এটা ভাষাৰ মিলটো কেনেকৈ অবজাৰ্ভ কৰে ভাষাতত্ত্ববিদে। আমি ভাষাতত্ত্বৰ ওপৰত মাষ্টাৰ ডিগ্ৰী কৰা নাই, ভাষাতত্ত্বৰ ওপৰত আমাৰ অকণমান নলেজ দিছে। মাষ্টাৰ ডিগ্ৰী যেতিয়া পঢ়িলোঁ, ভাষাতত্ত্বৰ ওপৰত অলপ নলেজ দিছিলে। ৰিচাৰ্চত যেতিয়া গৈছিলোঁ তেতিয়া আমাৰ ভাষাতত্ত্বৰ ওপৰত লেকচাৰ শুনিলোঁ, পৰীক্ষা দিলোঁ। কাৰণ ভাষাতত্ত্বৰ অলপ জ্ঞান নাথাকিলে সংস্কৃত নলেজটো মানে, আৰু বিশেষকৈ ভাৰতীয় দৰ্শন, ভাৰতীয় ৰিলিজিয়ান কালচাৰ, অলপ ভাৰতীয় ভাষাতত্ত্ববিদ ভাষাৰ ওপৰত নলেজ নাথাকিলে সেইটো আমি ডিপত গৈ ডিছকাছ কৰিব নোৱাৰোঁ। তেতিয়া অসমীয়া ভাষাৰ লগত আমাৰ মিল, যেনেকুৱা আমাৰ অসমত যিবিলাক বিষ্ণুপ্ৰিয়া মণিপুৰী আছে, সেইবিলাক ৰাজাৰগাঙীৰ মানুহৰ সংখ্যাটো